हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু আজি ভাবিলো ভিডিও এটা কৰো এতিয়া পিছবেলাই হ'ল 8টা বাজিছে আৰু আমাৰ ইয়াতে 5 তাৰিখৰ পৰা বিহু কৰ্মশালা দিয়া হৈছে আৰু 5 তাৰিখ কালি আছিল কালি ভাবিলো বেটিক বিহু তাক লৈ যাম শিকাবলে কালি তাই হৈয়ে থাকিলে নুঠিলে উঠিব বুলি ভাবিছিলো আৰু বৰষুণ দি দিছিলে যে এটো কাৰণে বৰষুণ দিয়াৰ কাৰণে নুঠালো ঠাণ্ডা সময় যাব কাৰণে বুলি ভাবি নিনু বুলি আৰু ভাবিছো আজি লৈ যাম তাকে আপোনালোককো দেখাও ভিডিও কৰি আপোনালোকে তাই নাচ চাব কেনেকুৱা পায় হেতু জনাব কমেন্ট কৰি আৰু কিনো নাচিব হে আৰু অকনমান এনে নাচিব লগৰীয়া বিলাকৰ লগত মনটো ভাল লাগিব তাকে তাই এতিয়া হৈ আছে অকনমান হোৱাই লৈছে নহলে মনটো মাৰি মাৰি থাকে আৰু টোপনিয়াই থাকে অকনমান হৈ উঠি আমি ৰেডি হৈ লম তাৰ পিছত আপোনালোকক দেখাম ভিডিওটো শেষলৈকে চাব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব এনেদৰে ভিডিওসমূহ চাই থাকিব বলক এতিয়া এইজনী শুই আছে আৰু এইফালে খোৱা মেইন খোৱাটো ওচৰতে ৰাখি থৈছে চুলবুল পেকেট আৰু এইফালে সজুলিসমূহ আৰু ভাবিলো আপোনালোকক এটা বস্তু দেখাই দিও মানে মই আগৰ পৰাই সৰু সৰু ল'ৰা-ছোৱালী মানে ছোৱালীবোৰক মেখেলা চাদৰ পিন্ধাই খুব ভাল পাওঁ এনেকৈ বিহুলে ওলাব হলে মোৰ ওচৰত আহে সজাই দিব কয় আৰু এতিয়া নিজৰ ছোৱালী আছে এনেকৈ সজাই ভাল পাওঁ আৰু তাই কাৰণে মই এনে ব্লাউজৰ পিস কেইটামান আনিছিলো তাকে আপোনালোকক দেখাই দিম বলক এখন মেখেলাখন চিলাব আছে মানে অকমান ছুটিকে কাটি দিছে মাৰ আছিলে এখন এইকেইদিন আৰু নাচিবলে কাৰণে চিলাই দিছে আৰু এইটোৰ ব্লাউজৰ পিস আৰু এটা এনেকুৱা এইটো চিলাই হৈছেগে আৰু অকনমান গাটো সৰু কৰিব বাকি আছে এনেকুৱা মানে আৰু এইটো ৰঙা ব্লাউজ এইখিনি কালি এনেকৈ জাপি থলো তাই যাব বুলি কিন্তু হুই নুঠিলে যে এনেকৈ থাকিলে সেইকেইটাই আছিলে আপোনালোককো দেখাই দিলো এনেকৈ মানে জোৰা বনাই দিম বুলি ভাবিছিলো মেখেলা চাদৰ সেই একে কালাৰ পিছটোৱে কিন্তু কাপোৰ কম অনা হ'ল হেতু কাৰণে বনোৱা নহলে আৰু জুখটো ইমান নেজানিলো হেতু কাৰণে হ'ব এনেকৈ পিন্ধাই লৈ যাম আৰু মোৰ ভাল লাগে মানে এনেকৈ সৰু সৰু ছোৱালী বিলাকক সজাই এনেকৈ সৰু সৰু মেখেলা চাদৰ বনাই পিন্ধাবলে কিন্তু বনোৱা নহলে আৰু ভিডিওটো আপোনালোকে চাই থাকিব এতিয়া আমি ৰেডি হৈ মেলি যেতিয়া যাম তেতিয়া আকৌ ভিডিও কৰিম এজনী আমাৰ নাচনী আমি যাব ৰেডি হৈ গলো বলা চাও পেলে আয়ো মুখখন পাউডাৰ নাচা
বাকীখিনিয়ে নাচি আছে। তাই মেখেলা দাঙি ঘূৰি ফুৰিছে। মেখেলা লেতেৰা লাগিব বুলি এনেকৈ দাঙি লৈছে। এইফালে সন্মুখলৈ চোৱা, পাৰিবা নাই? সৰু কেইগৰাকী কথা বেলেগ কথা, কিন্তু তোমালোকে ডাঙৰ যিহেতু 16 মাত্ৰাৰ গগনা বজাবই লাগিব। সেইফালে নহয়, পৰিবা পৰিবা। এই পিছৰখিনি কম হৈ গ'ল, পাছৰখিনি একদম প্ৰথমত ঠিকেই আছিল, পাছৰখিনি একোৱেই শুনা নাই। আকৌ এবাৰ কথা পতা অকণমান বন্ধ কৰা, কম কৰা। ইমান সময় পালাছো কথা। আমি এতিয়া আহি পালোহি, মানে অহা টাইম হ'ল বাৰু, বহুত টাইমেই হ'ল। আৰু মাহঁতি গাঁৱলৈ গৈছে, এনাইহঁতলৈ মানে পুৰি বনাই লৈ গৈছে। এনাই খাব মন গৈ আছে বোলে, সেইটো কাৰণে মায়ে লৈ যাওঁ ক'লে। আৰু সেই তাতে লাগি দিলোঁ মাক অকণমান, আৰু আমি চাহ তাহ খালোঁ। এতিয়া অকণমান এনেই আছোঁ আৰু কিবা এটা এতিয়া বনামগৈ খাবলৈ, ভাতৰ লগত কি চব্জি এতিয়া হয় চাম, তাৰপিছত বনাই মেলি খাম। আৰু নাচা মানে তাই নেনাচিলে, মুখহে নচোৱালে, ইমান দুষ্ট কৰিছে। আৰু ভিডিঅ'টো চাগে আপোনালোকে দেখিছেই, সেই তেনেকুৱাই কৰি আছিলে। আৰু কিন্তু অলপ সোনকালে কৰিব লাগিব, গম পাইছা নাই? এনেকৈ লৈ থাকিলে নহ'ব, চাউল চাগে সোমোৱাই যাবা, চবে ঘূৰি দিবা, তাই তোমালোকৰ হেৰি হৈ দিব।